এইফালে টিকলাটোৱে মোক দেখি ডাইৰেক্ট মুখখন ঢাকি দিছে। তাহাঁতি বৰশী বাই আছিলে, সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ। আৰু মই সুধিলোঁ মাছ ক'ত আছে, মাছ আছে বুলি কৈছে। মাছ থোৱা যতন দেখিছেনে বাৰু? ক'ত মাছ আছে গম নাপাওঁ, কিন্তু মাছ আছে বুলি কৈছে। মই চাওঁতে মাছ নেদেখিলোঁ। আৰু এইফালে এতিয়া মাছ ধৰিছে, পালে চাগে মাছ, শিঙৰা মাছ এটা। এনেকৈ দিনটো আৰু তাৰমানে স্কুল বন্ধ থাকিলে এইভাগে মানে স্কুল বন্ধ হোৱা বাহানা পাব লাগে, এনেকৈ দিনৰ দিনটো বৰশী বাই পিনি ঘূৰি ফুৰিব। আৰু আজি মায়ে হেনো প্ৰসাদৰ দাইল বনাব, খাবলৈ মন গৈছে হেনো। এইফালে প্ৰসাদ তিয়াই থৈ দিছে, মানে মগু এইখিনি। তাৰপিছত এইফালে বাৰীৰ জাতিলাও, এইটো বাৰীৰ জাতিলাও দেউতাই পাৰি আনিছিলে, এতিয়া ইয়াৰ লগত বনাব হেনো মিক্স কৰি পিনি। খাম আৰু আজি ধুনীয়াকৈ। আৰু যেতিয়া নামঘৰত প্ৰসাদ দিয়া হয় আৰু কাৰোবাৰ ঘৰত যদি সকাম পাতে, মানে প্ৰসাদ য'ত য'ত দিয়া হয় প্ৰসাদখিনি আনি পিনি, ইমানটো প্ৰসাদ খোৱা নহয়, এনেকৈ দাইল বনাই দিয়ে, প্ৰসাদৰ লেখীয়া মিক্স কৰি পিনি দাইল বনাই দিয়ে আৰু খাই বহুত ভাল লাগে। আৰু অৱশ্যে মোৰ মানুহজনে খাই ভাল নাপায়। ইয়াত খোৱাৰ ভিতৰত তাৰমানে দেউতাই মইহে আছোঁ, মায়েও ইমানকৈ নাখায়। সেইকাৰণে আজি মায়ে ক'লে প্ৰসাদৰ দাইল বনাই, সেইটো কাৰণে মনটো অলপ ভাল লাগিছে, কাৰণ মোৰতো এইটো ফেভৰেট হয়। আৰু আপোনালোকে জনাবচোন কোনে কোনে খাই ভাল পায় এনেকৈ। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এলেক্স লক্ষণৰ আন এটি ভিডিঅ'লৈ। আৰু এইফালে চাওক, আমাৰ বেটি ধুনীয়াকৈ টোপনি গুচি গ'ল। আনকালে আমনি কৰে শুব টাইমত, কিন্তু আজি অকণো আমনি নাই কৰা। মই মানে মোবাইলটোত কিবা এটা চাই আছোঁ তাইক কোচতে লৈ পিনি, তাৰপিছত দেখিছোঁ টোপনি গৈ আছে। এতিয়া কিন্তু জগাব নোৱাৰোঁ, আজিকালি তাই এটা মানে টেঙৰে হৈছে। তাই এতিয়া শুই থকা টাইমত যদি অকণমানো যদি মাত দিওঁ বা যদি জগাবলৈ বিচাৰোঁ, একদম ঠেঙা লাগি কান্দিব। আৰু কাৰো কোচত নাথাকে, মই লৈ থাকিব লাগিব। এতিয়া মানে বহুত টেঙৰ হৈ গৈছেগৈ, টোপনি ভাঙিব নোৱাৰি। তাই মন গ'লে শুব আৰু মন গ'লে উঠিব, সেইখিনি টাইমত তাৰমানে কোনো তাইক আমনি কৰিব নোৱাৰোঁ। আৰু এইফালে মায়ে জাতিলাও কাটিবলৈ লৈছে। কাটোতে মোক কৈছে ভিডিঅ' নকৰিবি, কাৰণ জাতিলাওটো বোলে ভিতৰখনত কি ওলাই ঠিক নাই, বেয়াও ওলাব পাৰে। মই বোলে একো নাই, বেয়া ওলাব আৰু ভালেই ওলালে দেখোন, ক'ত বেয়া ওলাইছে। বাৰীৰ জাতিলাও এবাৰ খুৱাইছে জাতিলাও কেইজোপাই। আৰু এইফালে আমাৰ বেটি মানুহ শুই উঠি আহিলে, শুৱাইছিলোঁহে, উঠিলেই তাই। এতিয়া ককাকৰ কোচত যাক কিমান ধুনীয়াকৈ আছে। বেটি এতিয়া উঠিলে, সেইকাৰণে দেউতাৰ ওচৰত দি থৈ আহিলোঁ, দেউতাই লৈ আছে। বোলে চাওক আজি ৰ'দ দিছে, এইয়া। আৰু ৰ'দ দিছে যদিও তাৰমানে ইমানেই গৰম পৰিছে, গৰমত থাকিব পৰা নাই। সেইটো কাৰণে তাইও ভিতৰত হোৱা নাই গৰমৰ কাৰণে, সেইটো কাৰণে এতিয়া বাহিৰতে আছেহি। এইফালে চাওক, আমাৰ বেটি মানুহ বা উবি হ'ব পৰা হৈ গ'ল দেই। চা এইফালে দেখিছে, ইমান অকণমানিতে উবি হৈ দিলে। আৰু তাই উবৰি হ'ল, উবৰি হৈছে মাত্ৰ 3 মাহ হৈছেহে, 3 মাহতে উবৰি হ'ব পৰা হ'ল। আৰু বহুতৰ মুখতে শুনিছোঁ, কয় যে ছোৱালী জন্ম হ'লে হেনো বোলে খৰতকীয়া হয়, সেইকাৰণে হয়তো তাই উবৰি হৈছে। আৰু ছোৱালী হ'লে চব ক্ষেত্ৰতে খৰতকীয়া হয়, যেনেকৈ উবৰি হোৱা, থিয় টেঙা দিয়া বা মাত ফুটা, সকলোতে আগৰণুৱা। আজি ইমানেই গৰম পৰিছে, আৰু গৰমত দেখিছে আমাৰ এইটো কেনেকৈ কুম্ভকৰ্ণ লিখিয়াকৈ হৈছে। ঐ বা বেলেগ টোপনিটো। আৰু এইফালে এয়া দেউতাই আমাৰ গৰুকেইটাৰ কাৰণে ঘাঁহ কাটি আছে। আৰু ঘাঁহ কাটি থাকোঁতে দেউতাই পলালে ভিতৰলৈ, কাৰণ আমাৰ গৰুজনী ঘাঁহ কাটি থকা দেখি বাৰে প্ৰতি ভিতৰলৈ সোমাই আহিছে। তাক ইমান খেদিছে, তথাপিতো নাই যোৱা। আৰু এইফালে মায়েও ভাত বাঢ়ি আনি দিলে, আৰু ভাইটিয়ে ভাত খোৱা আৰম্ভ কৰি দিলেই। আৰু এয়া মায়ে আলু পুৰি আনিছিলে, পিটিকা কৰি আছে এতিয়া খাবৰ কাৰণে। এইফালে আমৰ আচাৰ, নেমু, আৰু এইফালে ভোট জলকীয়াটো খাই কোনে কোনে ভাল পায় ক'বচোন, কাৰণ মইতো খাই বহুতেই ভাল পাওঁ। আৰু এইফালে হৈছে আজিৰ স্পেচিয়েল ডিছটো প্ৰসাদৰ দালি, কাৰণ মই বহুত ভাল পাওঁ, সেইকাৰণে স্পেচিয়েল বুলি কৈছোঁ। মানুহজনে খোৱা নাই, সেইকাৰণে ভিডিঅ'টো তেওঁৱে কৰি আছে, কাৰণ মই অথনি কৈছিলোঁ যে তেওঁ প্ৰসাদৰ দালি খাই বেয়া পায়, সেইকাৰণে তেওঁ নাখালে। আৰু তেওঁক এতিয়া কিবা এটা বনাই দিম খাবৰ কাৰণে, আমি খোৱাৰ পাছতে। আৰু দেউতা নাই, দেউতা এফালে ওলাই গৈছে, সেইকাৰণে এতিয়া মই, ভাইটিয়ে, মায়ে খাইছোঁ। আৰু বেটিকো তেওঁ লৈ আছে, সেইকাৰণে আমনি নকৰোঁতে জল্দি খাই লওঁ। অথনি ভাতকেইটা খাই ইমানেই ভাগৰ লাগিল, বেটিক লৈ মই শুই দিলোঁগৈ, সেইকাৰণে ভিডিঅ' বনোৱা নহ'লে। আৰু এতিয়া উঠি লৈ টাইম চাইছোঁ, পাছবেলা 4টাই বাজিলে। আৰু বেটিও সাৰ পালে তেনেতে, সেইকাৰণে মই ভাবিলোঁ তাইক লৈ অলপমান খোজকাঢ়ি দিওঁ ঘৰৰ ওচৰতে। আৰু এনেও পাছবেলা টাইমত খোজকাঢ়িলে বা ফুৰিব আহিলে মনটো অলপমান ভাল লাগে। আৰু এইফালে ওচৰৰ ভণ্টিজনীও আহিছে মোৰ লগতে। ফালে এতিয়া দেউতাইও জাতিলাও পাৰিবলৈ উঠিছে টিঙৰ ওপৰত। অথনি যে কৈছিলোঁ বাৰীৰ জাতিলাও বুলি, এইজোপাৰে হয়। আমি জাতিলাও নাই বুলি ভাবিছিলোঁ, তথাপিও দেউতাই চাওঁগৈ বুলি ক'লে কেইটানো ওলাই। আৰু এইফালে মায়ে জাতিলাও লৈ আহিছে, এতিয়া 4টা পালে। আমি ভাবিছিলোঁ 1 বা 2টা হ'ব, এতিয়া 4টা জাতিলাও লাগি আছিলে। আৰু এনেও বজাৰতকৈ ঘৰৰ জাতিলাও খোৱাৰ সোৱাদেই বেলেগ।
আৰু এতিয়া ৰাতি 8টা বাজিছে আৰু এইফালে মই ফ্ৰিজৰ পৰা মাংস উলিয়াই লৈছোঁ ভাত বনাবৰ কাৰণে। ভাত নহয় আচলতে আজি ৰুটি বনাম। দেউতা আৰু মানুহজনে ৰুটি খাব মন গৈছে বুলি কৈছে, সেইকাৰণে মানুহজনে গৈ এতিয়া মাংস লৈ আহিলে। মই এতিয়া বনাবলৈ লৈছোঁ। আজি মায়ে নবনায় কাৰণ মা হস্পিটেল গৈছে। সৰুবাৰ হঠাৎ কি হ'ল নাজানো, পেটৰ বিষ হ'ল, সেইকাৰণে এতিয়া মা গৈছে সৰুবাৰ লগত আৰু ভিনদেউ গৈছে লগত। আৰু এইফালে মই মাংসখিনি উলিয়াই ল'লোঁ। এতিয়া মাংসখিনি ধুই ল'ম সোনকালে বনাবৰ কাৰণে। আৰু মাংস বেছি নাই অনা কাৰণ আমি মানুহ 4জনে, সেইকাৰণে কম পৰিমাণে আনিছে। আৰু এইফালে মই সোনকালে বনাই দিছোঁ কাৰণ বেটি শুই আছে, তাই আকৌ সাৰ পাবলৈ হ'লে আকৌ তাৰ ওচৰত গুচি যাব লাগিব, সেইকাৰণে মই এতিয়া লৰালৰিকৈ বনাই দিলোঁ। ৰেচিপি দিম বুলি ভাবিছিলোঁ কিন্তু আজি নিদিলোঁ, বেলেগ এদিন দিম। আৰু এইফালে মাংসত পানী দি দিলোঁ, উতলিলে হৈ যাব। আৰু আনফালে মানুহজনে আটা মঠাত পূৰা ব্যস্ত। মই কৈছিলোঁ যে মই মঠি দিম, কিন্তু মোক ক'লে নালাগে, তুমি মাংসখিনি বনাই থাকা, মই এইফালে আটাটো মঠি দিওঁ। মই ভালে পালোঁ আৰু কাৰণ দুফালে দুখন হাত লাগি থাকিলে এনেও কামবোৰ লৰালৰি হয়, সেইকাৰণে ভাবিলোঁ তেওঁ আটাটো মঠি দিয়ক, মই বেলি পিনি লগালোঁ ৰুটিখিনি, তেতিয়া বনাই দিম সোনকালে। আৰু এইফালে মই ৰুটিখিনি বেলিবলৈ লওঁতে মাও আহি ওলালহি আৰু এতিয়া তেওঁ লৰালৰিকৈ ৰুটিখিনি বেলি দিছে সোনকাল হ'বৰ কাৰণে। আৰু মই আনফালে পুৰি গৈছোঁ। খাই বৈ জাষ্ট আজৰি হ'লোঁ আৰু তেনেতে বেটি মানুহ সাৰ পালে, সেইকাৰণে তাইৰ ওচৰলৈকে লৰালৰিকৈ খাই গুচি আহিলোঁ। আৰু এইফালে এতিয়া ৰাতিও 10টা বাজিলে, সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰিম। আৰু আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ঠিক আছে, আজিলৈ আহিছোঁ।